করোনা ভাইরাস আহিলে ৰেচন পাতি দিছিলে অসমৰ মানুহক ঘৰৰ ভিতৰত ৰাখিলে। নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱৰে এগৰাকী সহজ সৰল বৰমা এগৰাকীক লগ পালোঁ আৰু বৰমাগৰাকীয়ে ইমান ধুনীয়া এটা গান গাই আছিলে। গানটো শুনি সঁচাকৈ বহুত ভাল লাগিলে। ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আৰু আপোনালোককো গানটো শুনাওঁ। আপোনালোকে গানটো শুনি বহুত ভাল পাব। আৰু বৰমাগৰাকী কি চকুৰে ভালদৰে দেখা নাপায় যদিও নিজেই ৰচি গানটো গাইছে আৰু গানটো ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে আপোনালোকে চাই যাব আৰু কমেণ্ট কৰি জনাব কেনে পালে আৰু লাইক এটা কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মনৰ ফালৰ পৰা মই ৰচিছোঁ আৰু হয় নেকি? কেইটা গান ৰচিলে আপুনি? মই ভাইৰাছৰ দুটা নাম, কৰোণা ভাইৰাছৰ তাৰপিছত তাৰপৰা এইটোৰ নামে সৈতে তিনিটা নাম। হয় নেকি? এতিয়া গাঁও কেইটা ৰহস্যৰ দুখৰ বেদনা। মই ধম ৰাতি পুতয়ে বাটে বাটে মা বুলি মাতে, কোনেও নামাতে। জন্ম আয়ে মাত শুনি সহিব নোৱাৰি, ওচৰলৈ গলে কি হ'ল তোৰ মই ধম ৰাতি কিয় মাতিছ, দুয়ো মুখলে চাই দুয়ো কান্দিলে, দুয়ো মুখলে চাই দুয়ো কান্দিলে, পুতক লৈ আহিলে। জন্ম মাটি ভৰিত ধৰি পুতয়ে কান্দে, মই ধম ৰাতি মা বুলি মাতিছিলোঁ মই, কোনেও নামাতে। জন্ম আয়ে মাত দিলে, বিয়া পাতিলোঁ মই মা দেউতাক নাপালোঁ চিনি, মা দেউতাক দিলোঁ মই আঘাত। বিয়া পাতিলোঁ মই মা দেউতাক নাপালোঁ চিনি, মা দেউতাক আঘাত দিলোঁ পাপতে পৰিলোঁ মই। আই তোৰ চৰণতে ধৰোঁ, আই মোক অভিশাপ নিদিবি মোক, পুত্ৰ কথা শুনি জন্ম আয়ে কান্দিলে, আই সমান হ'ব কোন, নৈ সমান বব কোন, আই সমান মৰমীয়াল নাই, আই সমান দয়ালু নাই, আই সমান মৰমীয়াল নাই। হ'ব। বৰমাই কান্দি গ'লগৈ। সঁচাই গানটো শুনি মোৰো দুখ লাগি গৈছে। আহক আৰু এটা গান শুনি ভিডিঅ'টো সামৰণি মাৰিম। কেতিয়া ৰচিছিলে? কৰোণা ওলাইছিলে যে, কৰোণা ছিজনত কৰোণা বেমাৰ ওলাওঁতে হয় কাৰোবাৰ মোবাইলত
মই এটা মোবাইলতে গাইছিলোঁ চবৰে মোবাইলটো হেৰি হ'ল নহয় আৰু হয় নেকি মই এতিয়া নাজানো আকৌ চবৰ ভালো লাগিছে ন এতিয়া মই যিটো গাইছিলোঁ তাৰ তলত আৰু আছে পাহৰি থাকিলোঁ হয় নেকি দুবছৰ হৈ গ'ল নহয় নাথাকে যে মনত ক'ত লিখি থৈছে নেকি নাই থোৱা মানে যিবিলাক মনৰ কল্পনা কৰি নাম উলিয়াম সেইটো তাৰমানে ৰিপিট কৰি কৰি দুবাৰ তিনিবাৰ গাম ৰিপিট কৰি যেতিয়া দুবাৰ তিনিবাৰ গাম নামটো চেইলি হৈ যাব মনত থাকি যায় ন মনত থাকি যায় তাৰমানে অকণমান ফুট এটা ভুল হ'লে ভুল হৈ যায় এতিয়া আৰু এটা গাই দিয়ক ৰাতিপুৱা সন্ধিয়া ধূপ ধূনা জ্বলাবায় ঈশ্বৰক কৰিবা তুতি আপোনাৰ বিহনে আছেনো কি ৰাতিপুৱা গধূলা ধূপ ধূনা জ্বলাবায় ঈশ্বৰক কৰিবা তুতি ৰক্ষা কৰা ভগৱান বুলি